তুমি আঁকি আছা এইটো কি আকৃতি হৈছে এইটো কি আকৃতি আঁকিছা গোল আকৃতি গোল আকৃতি আৰু ইয়াতে এইটো কি আকৃতি আয়ত আকৃতি সুন্দৰ এইটো আয়তৰ ছবি ন এইটো এনেকে আঁকিছা তোমাৰ ইয়াতে এইটো কি বস্তু এইটোৰ নাম কি এইটো চুঙা আকৃতি আৰু এইটো কি ঘনক আকৃতি ন ইয়াতে কোৱাচোন এতিয়া এই ঘনক আকৃতিৰ তল কেইখন আছে তুমি দেখাই দিয়া হয় এই ঘনক আকৃতিৰ তল কেইখন 6খন ইয়াৰ এতিয়া তুমি কাক কেইখন আছে দেখাই দিয়া 1খন 2খন 3খন 4খন 5খন 6খন 7খন 8খন 9খন 10খন 11খন 12খন ইয়াৰে এই ঘনক আকৃতিটোৰ কাক কেইটা আছে 12টা আছে ইয়াৰে এতিয়া তুমি চুক কেইটা আছে দেখাই দিয়া 1টা 2টা 3টা 4টা 5টা 6টা 7টা 8টা 8টা হয় ইয়াৰে চুক কেইটা আছে চুক 8টা আছে আৰু ইয়াৰে তল 6খন আছে আৰু কাষ আছে 12টা আৰু এই আকৃতিটোৰ নাম কি ঘনক আকৃতি ঠিক আছে কি কৰিছা তোমালোকে ঘৰ বনাইছো চাও কেনেকে বনাইছা আচ্ছা কি লগ কৰি বনাইছা চাও দেখুৱা এইটো কি আকৃতি ত্ৰিভুজ আৰু এইটো কি আকৃতি এইটো নে এইটো চাই পেলাই কোৱা এইটো কি আকৃতি বৰ্গ আকৃতি আচ্ছা এইটো কি দিছা লগ কৰি কি কৰিছা ঘৰ বনাইছা আৰু এইবোৰ কি কৰিছা সৰুৰ পৰা ডাঙৰলৈ সজাইছো আচ্ছা আৰু এয়া কি কৰিছা ডাঙৰৰ পৰা সৰলে সজাইছা আৰু এইটো কি কৰিছা এইটো কি কৰিছা কোৱাচোন কি বনাইছা এইটো হা উলট পালট কৰি সজাইছা কেনেকে হ'লে তো 4 কোণীয়া এইটো 3 কোণীয়া 4 কোণীয়া 3 কোণীয়া 4 কোণীয়া বৰ ধুনীয়া আছে আচ্ছা কোৱাচোন এইটো কি আকৃতি আয়ত আকৃতি এনেকুৱা আয়ত আকৃতিৰ বস্তু তোমালোকৰ শ্ৰেণী কোঠাত বা ঘৰত বা চাৰিওফালে তোমালোকে কি দেখিছা কোৱাচোন ব্লেকবোৰ্ড আৰু ভেৰি গুড আৰু কি দেখিছা ঘৰৰ বেৰ আৰু দৰ্জা বঢ়িয়া আৰু তোমালোকৰ ৰুমটোৰ চাৰিওফালে থাকিব পাৰে তোমালোকৰ এই ৰুমটোৰ চাৰিওফালে আয়ত আকৃতিৰ বস্তু কি দেখিছা এনে ভাবাচোন চাই পেলাই খিৰিকী আৰু চাৰিওফালে চাই পেলাই ভাবা কিবা দেখিছা নেকি এনেকুৱা আকৃতিৰ বস্তু কাগজ আচ্ছা এই কেলেণ্ডাৰখন আৰু কিবা দেখিছা নেকি চাৰিওফালে এনেকুৱা আকৃতিৰ বস্তু মই এটা দেখিছো এই চুইচ বৰ্ডখন হয়নে নহয় চুইচ বৰ্ডখন কি আকৃতিৰ এইটো আকৃতিৰ হয়নে আয়ত আকৃতিৰ আচ্ছা আৰু এনেকুৱা এইটো কি আকৃতিৰ ঘূৰণীয়া আচ্ছা এনেকুৱা আকৃতিৰ বস্তু তোমালোকে কি দেখিছা কোৱা ঘড়ী আৰু খাৰু